মনত ৰাখে তাত কিছুমান চিম্পল ট্ৰিক্স চিম্পল মানে একদম ইজি ট্ৰিক্স আমাৰ আটাইৰে 1 2 3 4 আপ টু 11লৈকে পুৰণি নিয়ম মুখস্থ ৰাখা থকা প্ৰব্লেম নাই চবৰে থাকে এইখিনি প্ৰব্লেম মাষ্টাৰ হৈ আমাৰ ভাগৰ পৰা তে ভাগৰ পৰা কেনেকৈ মনত ৰাখিম ভাগত কি দুটা সংখ্যা আছে 1 আৰু 2 একৰ ঘৰত 2 ধৰক 1 আছে 1 লগা হ'লে কি হ'ব 1 একৰ ভাগটো পঠালে 1 1 গুণ 1 1 2 গুণ 2 1 3 গুণ 3 1 4 গুণ 4 1 5 গুণ 5 1 6 গুণ 6 1 7 গুণ 7 1 8 গুণ 8 1 9 গুণ 9 1 10 গুণ 10 এতিয়া 2 ভাগটো ৰাখিম 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 10 গুণ 20 এটা আমাক লাগে 12 ভাগ কেনেকৈ হ'ব চিম্পল এইকেইটা ৰাখি গ'লে হ'ল 1 2 2 4 3 6 4 8 এনেকুৱা চাওক ইয়াত দুটা সংখ্যা আছে গতিকে কি হ'ব এইটো হ'ব এইটো 8 হ'ব এইটো হ'ল নতুন এইটো মানে ইয়াৰ প্ৰথমটো লগত এইটো 8 হয় 5 + 1 কি হ'ব 6 আৰু কি বাকী কি আছে 0 6 0 ইয়াত কি হ'ব 6 + 1 টো 8 হ'ব 6 + 1 এড কৰিলে কি হ'ব 7 2 7 + 1 এড কৰিলে কি হ'ব 8 বাকী কি আছে 4 8 + 1 9 6 9 + 1 10 8 10 + 2 12 আৰু 0 এইটো যে অকল 12 পিছত যিমান আছে এইটো সেম প্ৰচিডিউৰ হয় সাপোজ মোক নিয়টাৰ ভাগ লাগে সাপোজ 82 82 কি থাকিব এটা 8 এটা 2 8 ভাগ 8 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 24 8 6 গুণ 48 8 8 গুণ 56 56 8 8 গুণ 64 8 9 গুণ 72 8 10 গুণ 80 2 ভাগ 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 10 গুণ 20 এতিয়া আমাক লাগে 82 নিয়টাৰ ভাগ 82 কি হ'ব চিম্পল 82 1 6 4 2 4 6 3 2 4 এইপিনে ডাবল ডিজিট থাকিলে কি হয় জাস্ট এইটো নাম্বাৰৰ লগত 8 হয় 40 + 1 কি 41 কি আছে 0 48 + 1 49 2 56 + 1 57 4 64 + 1 65 6 72 + 1 73 8 8 10 18 sorry 82 80 + 2 82 প্লাস এটা আছে 0 এইটো 82 এনেকৈ আমাক 0 লাগে 92 95 99 82 19 0 নিয়টাৰ ভাগ লাগে এইটো প্ৰচিডিউৰ কৰিলে উত্তৰ হৈ যাব